অংকচাৰৰ কাণ্ডত লজ্জানত সভ্য সমাজ পাঠশালা ডিব্ৰুগড় গুৱাহাটীৰ হোটেল ৰঙাঘৰ ইন্টিগ্ৰেশ্যন ডিফাৰেন্সিয়েশ্যন নহয় ইণ্টাৰগেশ্যন ইনভেষ্টিগেশ্যন আৰু অৱশেষত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপকজনে প্ৰথমে স্বীকাৰ নকৰা শিক্ষাৰ্থীয়ে কাহানিও কল্পনা নকৰা কথাটো সঁচা বুলিয়ে প্ৰমাণ হ'ল ইন্টাৰনেট ব্যৱহাৰকাৰীৰ অধিকাংশই ভালদৰে চিনি পায়ো চিনি পাওঁ বুলি ক'বলৈ সংকোচ কৰা দ্বিতীয়জন অলৰাউণ্ডাৰ ব্যক্তি হিচাপে পৰিগণিত হ'ল এইজন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ধ্ৰুৱজ্যোতি চৌধুৰী শুনিবলৈ বেয়া লগা হ'লেও ছ'চিয়েল মিডিয়াত এতিয়া সকলোৱে এওঁক নাম দিছে পৰ্ণ ষ্টাৰ লাইট এই ঘটনাৰ পৰিণতি আৰু অনুসন্ধান হিচাপে দীৰ্ঘদিনে সকলোৱে যে এওঁৰ বাবে মনত অনৰ্থক শ্ৰদ্ধা ভক্তি কঢ়িয়াই লৈ ফুৰিছিল সেই কথাকে প্ৰমাণ হ'ল শিক্ষকতাৰ বৃত্তিত নিয়োজিত হৈ থাকিও মানুহে কিমান ঘৃণনীয় নিকৃষ্ট কাণ্ড এটা কৰিব পাৰে তাৰ উদাহৰণ দিলে অংকচাৰে প্ৰথমে তেওঁ অস্বীকাৰ কৰিছিল ভিডিঅ'টোত মই নহয় অংকচাৰে কথাটো হয়তো ভবা নাছিল কেলকুলাছ বুজিব নোৱাৰা মানুহেও ভিডিঅ' আপলোড হোৱাৰ তাৰিখ উৎস সময়ৰ কেলকুলেশ্যন জানে সেইমতে ওলাইছে অনেক তথ্য a+b² সূত্ৰটোৰ দৰেই স্পষ্ট ছাৰৰ চেহেৰা ছ'চিয়েল মিডিয়াটো লিংক বিচাৰি হুলস্থুল বহুতে চিনিয়ে পালে দেখোন ছাৰ আৰু অনুসন্ধান দীঘলীয়া নহ'লে মানুহজনক আমি মানে বিকজ উই হেভ ফাউণ্ড ইনাফ এভিডেন্সেছ তেখেতক আমি আৰেষ্ট কৰি জুডিচিয়েল কাষ্টডিত ফৰৱাৰ্ড কৰিম বুলি ভাবিছোঁ হেণ্ডছ প্ৰুফ আৰক্ষীয়ে জব্দ কৰিলে ছাৰৰ মোবাইল লেপটপ কেমেৰা এক্সৰ মান ৱাইৰ মান উলিয়াই নিজৰ মান একেবাৰে ভৰিৰে মোহাৰিলে এইজন সহকাৰী অধ্যাপকে ইপিনে 48 ঘণ্টাৰ ভিতৰতে কাৰ্যকৰী হোৱাকৈ চাকৰিৰ পৰা বৰ্খাস্তও কৰা হ'ল ধ্ৰুৱজ্যোতি চৌধুৰীক বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ স্পষ্ট কথা যিহেতু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নাম আছে মান আছে সকলো দুখিত ক্ষুব্ধ সুন্দৰকৈ ক্লাছ কৰোৱা ছাৰৰ চিন্তাধাৰণা যে থাৰ্ড ক্লাছ সেই কথাত এতিয়া আৰু সন্দেহ নাই এতেকে এনে প্ৰতিষ্ঠানত এওঁৰ দৰে ব্যক্তিৰো স্থান নাই কিন্তু ছাৰৰ সূত্ৰ কি আছিল উদ্দেশ্য কি বহু প্ৰশ্নৰে উদ্বেগ ঘটাইছে এই ঘটনাই এতিয়ালৈ আৰক্ষী আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ চকুত পৰিছে 5টা ভিডিঅ' কিন্তু কেৱল সেই 5টা ভিডিঅ'ই নে কিমান ভিডিঅ' কৰিছে বুলি এতিয়ালৈকে কোৱা নাই কিন্তু তেখেতে স্বীকাৰ কৰিছে তেখেতে নিজে কেমেৰা ইউজ কৰি ভিডিঅ'গ্ৰাফী কৰিছে বুলি ধ্ৰুৱজ্যোতি চৌধুৰীয়ে নিজে স্বীকাৰ কৰিছে 3 বছৰ পূৰ্বে তেওঁ আপলোড কৰিছিল ভিডিঅ' কিন্তু যিকেইটা ভিডিঅ' এতিয়া উপলব্ধ ইণ্টাৰনেটত তাৰে কোনোবাটো ভিডিঅ' যদি 6 মাহ পূৰ্বে আপলোড কৰা কোনোবাটো 2 মাহ পূৰ্বে কেৱল এটা ৱেবছাইটে নহয় বিদেশৰো কেইবাটাও ৱেবছাইটত ভিডিঅ' কেইটা আপলোড হৈ আছে সক্ৰিয় ৱেবছাইট আৰু কাৰিকৰী ভাষাত যথেষ্ট ট্ৰেফিক থকা ৱেবছাইটত উপলব্ধ এই ভিডিঅ'সমূহ স্থান স্কটলেণ্ড বুলি দিয়া হৈছে নাম বিদেশীৰ এনে ৱেবছাইটত এটা ভিডিঅ'ৰ দ্বাৰা উপাৰ্জন হয় লাখ লাখ টকা সেয়ে প্ৰশ্ন হয় কেৱল ধনৰ বাবে এই কাণ্ড নেকি লাখ টকাত দৰমহা পোৱা সহকাৰী অধ্যাপকৰ ভিডিঅ'ত সেইগৰাকী ছাত্ৰী নহয় আৰক্ষীয়ে স্পষ্ট কৰিছে এই কথা নহয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়নৰতও তেন্তে কোন এই ৰহস্যময়ী যুৱতী সমগ্ৰ ঘটনাত আছে গুৱাহাটী কানেকশ্যন